নমস্কাৰ। আজি মই শিৱসাগৰ জিলাৰ কীৰ্তিচিহ্নসমূহৰ বিষয়ে কিছু নজনা কথা আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। শিৱসাগৰ কীৰ্তিচিহ্নসমূহৰ কথা আমি অতীতৰ বুৰঞ্জী পুথিবোৰতো পাইছোঁ। ৰংঘৰৰ লগতে তলাতল ঘৰ, কাৰেংঘৰ, শিৱদৌল, জয়দৌল, বিষ্ণুদৌল, দেৱীদৌল, শিৱসাগৰৰ পুখুৰী, জয়সাগৰ পুখুৰী আদিবোৰ কীৰ্তিচিহ্নই আমাক আকৰ্ষণ কৰিছে। শিৱসাগৰত বিভিন্ন শক্তিশালী ৰজাই নিজৰ নিজৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ এই কীৰ্তিচিহ্নসমূহ নিৰ্মাণ কৰিছিল। বৰ্তমান এইবোৰ পৰ্যটনৰ ক্ষেত্ৰ হৈ পৰিছে। ৰুদ্ৰসিংহই জয়মতীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল। ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰাৰ লগতে মেটেকা পুখুৰীটো খন্দুৱাইছিল। শিৱসাগৰ পুখুৰী আৰু শিৱদৌলটো ৰুদ্ৰসিংহৰ জ্যেষ্ঠ ভাতৃ শিৱসিংহই নিৰ্মাণ কৰিছিল। জয়সাগৰ পুখুৰী আৰু শিৱসাগৰ পুখুৰীৰ বিশালতা চাই ইয়াক সাগৰ আখ্যা দিয়া হৈছে। জয়সাগৰ পুখুৰী আৰু শিৱসাগৰ পুখুৰী দেখিলেই কবি দেৱকান্ত বৰুৱাৰ বিখ্যাত সাগৰ দেখিছা দেখা নাই ময়ো দেখা নাই কবিতাটোলৈ মনত পৰে। এই জয়দৌল শিৱদৌলৰ ওপৰত খোদিত কৰা চিত্ৰকলাই অসমীয়া শিল্পীৰ কাৰুকাৰ্যৰ কথা যুগ যুগ ধৰি সোঁৱৰাই আছে। শিৱসাগৰত চাবলগীয়া আন এটি কীৰ্তিচিহ্ন হ'ল ৰংপুৰৰ ৰংঘৰ। ৰাস্তাৰ এফালে ৰংঘৰ আৰু বিপৰীতফালে তলাতল ঘৰ। আগৰ দিনত আহোম স্বৰ্গদেউসকলে এই ৰংঘৰৰ ওপৰত বহি ম'হ যুঁজ, কুকুৰা যুঁজ আদি বিভিন্ন খেল চাইছিল। এই ৰংঘৰটো প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। আন এটি কীৰ্তিচিহ্ন হ'ল তলাতল ঘৰ। এই ঘৰটো ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। এই ঘৰৰ পৰা দিখৌ নদীৰ তলেদি গড়গাঁৱৰ ৰজা কাৰেংঘৰটো ওলাব পাৰিছিল। লক্ষ্ণৌৰ ভুলভুলাইৰ লগত আমাৰ তলাতল ঘৰৰ কিছু সাদৃশ্য আছে। শিৱসাগৰৰ আন এটি কীৰ্তিচিহ্ন হ'ল গড়গাঁৱৰ কাৰেংঘৰ। এই কাৰেংঘৰ শিৱসাগৰৰ পৰা প্ৰায় 15-16 কিলোমিটাৰ আৰু গড়গাঁৱত অৱস্থিত। এই কাৰেংঘৰটো 7 মহল। সঁচাকৈয়ে শিৱসাগৰৰ এই কীৰ্তিচিহ্নসমূহ চাবলগীয়া। আমি সকলোৱে এই কীৰ্তিচিহ্নবোৰ সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। ধন্যবাদ।